নমস্কাৰ, মই নিহাৰ নিলিমে অন্য টিভিটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমাৰ বাইদেউৰ ছোৱালীৰ জন্মদিন। তো এই জন্মদিনত কি কৰোঁ বা কি অনুষ্ঠান কৰা হয় সকলোখিনি দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছুটি চলি আছে, এইফালে আমি ডেকাৰেশ্যন অলপ কিছু কৰা হৈছে। চাওক, এইটো ৰুমতো আছে, এইটো হ'ল এইখন শৰাই। আমাৰ ৰুমৰ ভিতৰতে কৰি থকা হৈছে। বাহিৰৰ দৃশ্য আৰু দেখাম বাকীখিনি পৰৱৰ্তী সময়ত। এই সাগৰ হতকৰে কয়, এই তন্ময় আৰু পঞ্চমতে এটা গুৰুত্বপূৰ্ণ কথা যে পঞ্চপাণ্ডৱৰ বংশধৰ তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ হ'ল অভিমন্যুৰ পুত্ৰ পৰীক্ষিতে ডেকা বয়সত ৪৬ বছৰ বয়সতে অভিশপ্ত হৈছিল। সমীক মুনিৰ পুত্ৰ শৃংগীয়ে তেওঁক অভিশাপ দিছিল তেওঁৰ নিজৰ দোষৰ কাৰণে ৪৬ বছৰ। আমাৰ মানে ওচৰত আৰু ভ্ৰাম্যমাণ থিয়েটাৰ চলি আছে, সূৰ্য থিয়েটাৰ। তো এতিয়া আমি তাত যাম, তাত যাই তাত গৈ পৰিৱেশ দেখাম। আৰু আগৰ ক্লিপবোৰ আহিছিল যোৱাকালিৰ জন্মদিনৰ। তেন্তে ব'লক আমি কেনেকৈ যাওঁ আৰু নাটক উপভোগ কৰা আৰু কিমান মানুহৰ গোটেই দেখাম। মানুহ হৈছেতো বহুত, কেতিয়াবা আপুনি ক'ৰ মানুহ আছে?